আমি আজি অসমীয়া ভাষাত ব্যৱহৃত কৃৎপ্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি প্ৰত্যয় কি জানি লওঁ। প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ গঠন কৰে তাক প্ৰত্যয় বোলে। এতিয়া প্ৰত্যয় কাক বোলে আমি বুজিম। প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত বেলেগ বেলেগ অৰ্থত কিছুমান বৰ্ণ, কেতিয়াবা বৰ্ণ যেনে ই, ধৰি লওক ইয়াতে বা যোগ অনি, এইটো এটা প্ৰত্যয়, গতিকে এইটো সমষ্টি হয়, বৰ্ণ সমষ্টি। আৰু কেতিয়াবা কি হয়, এইটো কৰ লগত আ হৈছে, এইটো এটা বৰ্ণ, গতিকে এইটো এটা প্ৰত্যয়। বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ গঠন কৰে, তাকে প্ৰত্যয় বোলে। প্ৰত্যয় মানে কি আমি বুজিলোঁ। তাৰপিছত আমি যিহেতু অসমীয়াত ব্যৱহৃত কৃৎপ্ৰত্যয়ৰ বিষয়ে জানিম, তেনেহ'লে আমি প্ৰথমতে জানি লওঁ প্ৰত্যয়ৰ পাছত প্ৰত্যয় কেইবিধ। প্ৰত্যয় 4বিধ: কৃৎপ্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। এতিয়া অসমীয়া কৃৎপ্ৰত্যয়ৰ বিষয়ে জানিবলৈ আমি কৃৎপ্ৰত্যয় কি আগত জানি ল'ব লাগিব। কৃৎপ্ৰত্যয় হ'ল ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় তাকেই কৃৎপ্ৰত্যয় বোলে। এতিয়া আমি ধাতু বা ক্ৰিয়াৰ মূলটো বুজিলোঁ। ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হয়, কিন্তু যোগ হোৱাৰ পাছত কৃদন্ত পদ গঠিত হ'ব লাগিব। এতিয়া কৃদন্ত পদ কি? কৃদন্ত পদ হ'ল, ধৰা হ'ল কৰ ধাতু, কৰ এটা ধাতু, কৰ লগত আ প্ৰত্যয় যোগ হৈ হ'ল কৰা, আৰু পৰ এটা ধাতু, পৰৰ লগত ই যোগ হৈ হ'ল পঢ়ি। গতিকে কৰ এটা ধাতু, কৰৰ লগত আ প্ৰত্যয় যোগ নোহোৱালৈকে কৰাটো এটা সিদ্ধ শব্দ নহ'লহেঁতেন বা নতুন শব্দ গঠন নহ'লহেঁতেন। এতিয়া পৰৰ লগত ই যোগ হৈ পঢ়ি হ'ল, পৰটোৰ লগত নতুন এটা ই যোগ হৈ পঢ়িটোক সিদ্ধ কৰিলে, নতুন শব্দ এটা গঠন কৰিলে, গতিকে এইটো কি বুলি কোৱা হ'ব? কৃদন্ত পদ হ'ল। এতিয়া আমি অসমীয়াত ব্যৱহৃত কৃৎপ্ৰত্যয় কেইবিধ জানি লওঁ। অসমীয়া ভাষাত ব্যৱহৃত কৃৎপ্ৰত্যয় দুবিধ। প্ৰথম অসমীয়া কৃৎপ্ৰত্যয় আৰু দ্বিতীয়টো সংস্কৃত কৃৎপ্ৰত্যয়। অসমীয়া কৃৎপ্ৰত্যয় ক'ত ব্যৱহাৰ হয় চাওঁ। তদ্ভৱ, অৰ্ধতৎসম বা দেশী ধাতুৰ লগত, মানে পাছত কৃৎপ্ৰত্যয় সদায় পাছত ব্যৱহাৰ হয়, গতিকে দেশী ধাতুৰ পিছত ব্যৱহাৰ হয়। আৰু সংস্কৃতটো সদায় সংস্কৃত কৃৎপ্ৰত্যয় সংস্কৃত ধাতুৰ পাছত ব্যৱহাৰ হয়। এতিয়া আমি প্ৰথমে অসমীয়া কৃৎপ্ৰত্যয় কিছুমানৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমে অ প্ৰত্যয়ৰ বিষয়ে, অকৃৎপ্ৰত্যয়ৰ বিষয়ে আমি জানি লওঁ। এটা প্ৰত্যয়, এইটো লুপ্ত আকাৰে থাকে। অসমীয়া ধাতুৰ পিছত যোগ হ'লে বিশেষ্য বা বিশেষণ পদৰ সৃষ্টি হয়। এইটো অটো যেতিয়া অসমীয়া ধাতুৰ পিছত যোগ হয় তেতিয়া বিশেষ্য আৰু বিশেষণ পদৰ সৃষ্টি হয়। যেনে মৰ যোগ অ, মৰ, এইটো এটা কি হয়? বিশেষণ পদ। যেনে এটা উদাহৰণ লৈছোঁ, মৰ হাঁহ, আমি মৰ হাঁহ লিখিবলৈ মৰটো ব্যৱহাৰ কৰোঁ, কিন্তু অটো কি হৈ থাকে? লুপ্ত হৈ থাকে। মাত যোগ অ, মাত, এইটো অটো আমি সাধাৰণতে কি নকৰোঁ? প্ৰকাশ নকৰোঁ, মানে আমি উচ্চাৰণ নকৰোঁ, মাতটো মাতেই কওঁ, এইটো বিশেষ্য হ'ল মাত বোল, মাত কথা আদি। তাৰপিছত অক, নাম শব্দ বুজোৱা বিশেষ্য বা বিশেষণ পঢ়িবলৈ অক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। নাম শব্দ বুজোৱা বিশেষ্য বা বিশেষণ পঢ়িবলৈ আমি কি কৰিব লাগে? অক প্ৰত্যয় ধাতুৰ পিছত যোগ কৰিব লাগে। যেনে গণযক অক, গণক যিয়ে লিখে, গণনা কৰে। লিখ যোগ অক, লিখ যোগ অক, লিখক যিয়ে লিখে। এতিয়া অতি আৰু তি, কৃদন্ত বিশেষ্য কৰিবলৈ ধাতুৰ পিছত ব্যৱহাৰ কৰা হয়। এতিয়া আমি কৃদন্ত পদ আগতে পাইছোঁ। কৃদন্ত কোনবিলাক? যিকোনো এটা প্ৰত্যয়ে কি কৰে? সিদ্ধ কৰে। সিদ্ধ পদটোক আমি কৃদন্ত পদ বুলি কওঁ। এতিয়া কৃদন্তটোক বিশেষ্য কৰিবলৈ ধাতুৰ পিছত যিবিলাক ব্যৱহাৰ কৰা হয়, যেনে মান যোগ অতি, মান্তি, ফৰ যোগ অতি, ফৰ্তি।
এতিয়া অন্ত ঘটমান অৰ্থ মানে ঘটি থকা প্ৰেজেণ্ট পাৰ্টিচিপল বুজাবলৈ ধাতুৰ পিছত অন্ত প্ৰত্যয় ব্যৱহাৰ কৰা হয় আৰু সৃষ্ট পদটো বিশেষণ হয় যিটো সৃষ্টি হ'ব নতুনকৈ সেই পদটো হ'ব বিশেষণ যেনে চল যোগ অন্ত চলন্ত জল যোগ অন্ত জ্বলন্ত এতিয়া অতা আৰু অতি অতাটো পুংলিংগত ব্যৱহাৰ কৰা হয় আৰু অতিটো স্ত্ৰীলিংগত কৰ্তৃবাচ্যৰ ভাৱত ধাতুৰ পিছত অতা আৰু স্ত্ৰীলিংগত অতি ব্যৱহাৰ কৰা হয় আমি কৰ্তৃবাচ্যৰ বিষয়ে পাছত আলোচনা কৰিম বাক্যত থকাৰ দৰে প্ৰত্যয়ৰ বাচ্য থাকে কৰ যোগ অতা কৰতা এইটো পুংলিংগ ব্যৱহাৰ হৈছে আ অতা কৰ যোগ অতি এইটো স্ত্ৰীলিংগত কৰতি আৰু পাচনি ধাতুটো অতা যোগ হয় যেনে কৰাওতা আৰু কৰোআওতা অন ক্ৰিয়াবাচক বিশেষ্য বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে হ যোগ অন হন পিন যোগ অন পিন্ধন অনা ধাতুৰ লগত সম্বন্ধিত বস্তু বুজাবলৈ ব্যৱহাৰ কৰা হয় অনা যেনে যাৰে বুজোৱা হয় বাজনা যাৰে বুজোৱা হয় ধাতুটোৰ লগত সম্বন্ধিত হৈছে যাৰে বুজোৱা হয় আৰু যাৰে খেলা হয় খেলনা অনি আৰু অনি অনা প্ৰত্যয়ৰ দৰে সম্বন্ধিত বস্তু বুজাবলৈ অনি বা অনি ব্যৱহাৰ কৰা হয় যেনে নাচ যোগ অনি আৰু ৰ যোগ অনি ৰোৱনি এতিয়া অনিয়া অনিয়া ধাতুৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তি বুজাবলৈ অনিয়া প্ৰত্যয় ব্যৱহাৰ কৰা হয় যেনে বিলা বা অনিয়া ধাতুৰ লগত যিকোনো ধাতু এটাৰ লগত সম্বন্ধিত বা ব্যক্তি বুজাবলৈ এইটো বিলনীয়া যিয়ে বিলায় বিলা যোগ অনিয়া বিলনীয়া ভাগ যোগ অনিয়া ভগনীয়া এতিয়া অনিয়াৰ কৰ্তৃবাচ্যত ক্ৰিয়া কৰ্তা গঠন কৰিবলৈ অনিয়াৰ যোগ কৰা হয় ইয়াত ক্ৰিয়া আৰু কৰ্তা দুয়োটা গঠন কৰিব লাগিব ক্ৰিয়া কৰ্তা গঠন কৰিবলৈ কি লাগিব আমাক প্ৰত্যয় অনিয়াৰ আহাত যোগ অনিয়াৰ হাস্যনিয়াৰ দেশ যোগ অনিয়াৰ দেখনীয়াৰ অৰিয়াৰ হ'ল কৰ্তৃবাচ্যত পলা যোগ অৰিয়া পলৰীয়া ভাও যোগ অৰিয়া ভাৱৰীয়া এতিয়া আ স্ত্ৰী শব্দত আ আৰু স্ত্ৰীটো ই হ'ব ই আৰু অতি আ আৰু ইটো আমি আচলতে অতিটোৰ লগত স্ত্ৰীটো ব্যৱহাৰ কৰোঁ স্ত্ৰী বুজাবলৈ আমি অতি বা ই বিশেষ্য বা বিশেষণ স্বৰূপে ব্যৱহাৰ কৰিবলৈ আমি আৰু স্ত্ৰীলিংগত ই বা অতি ধাতুৰ পিছত ব্যৱহাৰ হয় যেনে দি যোগ আ দিয়া সি যোগ আহিয়া এইটো স্বৰটো আছে কাৰণে ইয়াত নবহিব পিছত স্বৰটো সেইকাৰণে আমি অন্তস্থ ইয় ব্যৱহাৰ কৰোঁ আৰু পাৰ্গত বা অভ্যস্ত অৰ্থ বুজাবলৈ যেনে যুঁজ যোগ আৰু যুঁজাৰু উৰা আৰু উৰি উৰাটো পুংলিংগ অৰ্থত আৰু স্ত্ৰীটো উৰি অৰ্থত উৰিটো স্ত্ৰী অৰ্থত অভ্যস্ত বা অতিশয় অৰ্থ বুজাবলৈ যেনে কান্ধ যোগ উৰা কান্দোৰা কান্ধ যোগ উৰি কান্দুৰি এতিয়া ই মাৰ যোগ ই মাৰি বহ যোগ ই বহি আৰু উঠ যোগ ই উঠি ইয়া ইয়াতো ৰস যোগ ইয়া ৰখীয়া মাৰ যোগ ইয়া যেনে মাছমৰীয়া কাঠ যোগ ইয়া কটীয়া যেনে খৰিকটীয়া ইলে ভৱিষ্যত কালত ব্যৱহাৰ কৰা হয় কৰ ইলে কৰিলে আৰু ইলতটো অতীত কালত ব্যৱহাৰ কৰা হয় যিটো হৈ গৈছে খা যোগ ইলত খালত গ যোগ ইলত গলত এইখিনি হ'ল ইয়াৰ পাছত আমি সংস্কৃতত ব্যৱহৃত কৃৎপত্ৰখিনিৰ বিষয়ে আলোচনা কৰিম